কালি ৰাতি মোৰ ফেভাৰিট প্লেটফৰ্ম ইউটিউবত মই এটা গান শুনি আছিলো। গানটো শুনি থকা সময়তে এটা মিউজিক ভিডিঅ' মানে একদম মোৰ চকুৰ আগত লিলখিলে আছিলে মানে। মিউজিক ভিডিঅ'টোৰ নাম হৈছে কাংছিং লাগা সুৱালি। আৰু এই মিউজিক ভিডিঅ'টো আপলোড কৰাৰ 2 সপ্তাহ হৈছে। 2 সপ্তাহত যিটো তাগৰা ভিউ পাইছে ন ভাই, গানটো বেয়া লগা নাই দেই, ভাল লাগিছে, কিন্তু এইডোখৰ মানে বেছি ভাল লাগিছিল। এইটো গান শুনি থাকোতে ন আৰু এটা গান মানে মোৰ চকুত লাগিলে, আৰু সেইটো চঙৰ নাম হৈছে অল নাগালেণ্ড বাই টিকু। থাম্বনেলটো চাই কিনে তো ফাল্টু হ'ব কিবা এটা। তাহত মই যেতিয়া ক্লিক কৰিলো ন, ক্লিক কৰাৰ পিছত মই শুনিলো গানটো। শুনাৰ পিছত মই আকৌ এবাৰ সেইটো গানটো শুনিলো, কাংছিং সুৱালি সেইটো গানটো শুনিলো। তাৰ পাছত মোৰ দিল দিমাগ শৰীৰে ক'ব ধৰিছে যে এই গানটো চোন কপি হয়। হয়, আপোনালোকৰ কলিজা এইটো মানিব নিবিচাৰে, কিন্তু এইটো সঁচা। এবাৰ আপোনালোকে নিজে শুনি লওক। তুমি নহয় জানো মালিনী, প্লিজ ফেসবুকত তুমি এবাৰ সার্চ কৰা নাম দেবজিৎ। মৰিলে চাগে কেলা, মৰিলে চাগে। ৱেট ভিডিঅ'টো আৰম্ভ কৰিব পাৰো নে নোৱাৰো? এই কেলা নোৱাৰো নেকি তই? শেট, তোমালোকে আগত এইটো চাই লোৱা। একে ঘূৰে যদি বুলেট 4-5 মাৰ্ক মান ঘূৰাব পাৰে, মই ভিডিঅ'টো ষ্টাৰ্ট কৰিব কেলে নোৱাৰিম? পাৰিম। তো আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰো। তো তোমালোকে গানটো ভালকে শুনা এতিয়া। আৰু এবাৰ আপোনালোকে এইটো গান শুনি চাওক। Kangsing Laga Suwali khan pise sundor dekhise। আপোনালোকে ক'ব এতিয়া এই গানটো কাংছিঙৰ পিছতহে ওলাইছে। এই গানটো 5 বছৰ আগতে ওলালে। 5 বছৰ নহয় মানে, ইমান ডাঙৰ ছিংগাৰ এজন হৈ কিনে লোকৰ গানটো কপি কৰিলে ভাল নালাগে ন। আৰু চেঞ্জিঙৰ ক্ষেত্ৰত ন অকল গানৰ নামটোহে চেঞ্জিং হৈছে, বাকী একেই। Kangsing Laga Suwali khan pise sundor dekhise। এই দুইটা গান শুনি ন পোৱালি এটাও কৈ দিব যে এইটো একে গান চোন। আৰু এইটো নহয় নাগালেণ্ডৰ একদম খাতি ভাষাটো নহয়, এইটো হ'ল নাগামিজ। আৰু ন যিমান নাগামিজ চং বনালেও মানে নাগা নিচিনা নালাগে, কাৰণ সুৰটো নাগা ষ্টাইলত নাযায়। চক আপোনালোকে নাগা গান এটা শুনি চক, নাগামিজ গান এটা। আজি খাই চাবি মই লাগা মমো, তুই আৰু না খাব দুসৰা লাগা মমো। এইটো হ'ল নাগামিজ চং, যিয়ে নেকি নাগালেণ্ডৰ এজনী ছোৱালীয়ে গাইছিলে। আৰু গানটো আপোনালোকে এবাৰ শুনি চাব, মমো গাৰ্ল বুলি আছে ইউটিউবত। আপোনালোকৰ মুখৰ পৰা যদি মজা শব্দটো নোলায় মোৰ ভিডিঅ'ত লাইক নকৰিব। আৰু এইটোও বোলে নাগামিজ চং, যিয়ে নেকি আমাৰ দেৱজিৎ দাই গাইছিলে। আপোনালোকে কওক এতিয়া কোনটো নাগামিজ চং নিচিনা লাগিছে হা? আৰু যদি আপুনি আপোনাৰ জীৱনত এবাৰ হলো নাগা চং শুনা নাই, তেনেহলে এইটো শুনি লওক। এয়া হৈছে নাগা চং আৰু ট্ৰেডিশনেল নৃত্য। আপুনি যদি ভালকে চাই সিহঁতৰ ট্ৰেডিশনেল ড্ৰেছযোৰ আমাৰ এই আছামিজ নাগামিজ চংটোৰ লগত দূৰ কোনো সম্পৰ্কই নাই, সেনেকুৱা লাগে ন। মই খান ফিনিশিংতে একটা কথা কব আছে সাথীহত, ভালপুৰা শুনিবি। গানা বনাব থাকিলে অলপ ভালপুৰা বনাবি না। বনাব নাপাৰে কলে না একদম নবনাবি। আমি খান বনাব তো হা লাউৰা। তো আজিৰ কাৰ্যক্ৰম ইমানতে সমাপ্ত। মই গম পাও ভিডিঅ'টো ছুটি, কিন্তু মই কি কৰিম, মালে নাই যদি হা। উপায় গিয়া। ভিডিঅ'টো ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কিনে যাবা। মই কিমান কম চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া বুলি হা। प्लीज भाई मेरे दोस्त हो, सब मेरे दोस्त हो, प्लीज।